হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ আৰু মই মাম্পি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই অলপ পিছত গৈ আছোঁ ৰুণজুন মাহঁতৰ ঘৰত আৰু আজি থামনেলখন চাই গম পাইছে চাগে আজি খানা আছে আমাৰ। তো আমি যেতিয়া একলগ হওঁ আমি খানা এটা খাওঁ তেনেকৈ। তো আজি ৰুণজুন বাই তাতে খানা দিছে ৰুণজুন মাহঁতৰ ঘৰতে। তো মই যাবলৈ ওলাইছোঁ আৰু বেছি কথা নকওঁ, জল্দি ভিডিঅ'টো ষ্টাৰ্ট কৰিব লওক। কি কৰা তুমি? চুলি কাটিব আহিছে সি, দেখিছা মোৰ? আমি খাই আছোঁ এতিয়া খিচিৰি কালি। ৰুণজুন বাই বনাই আছে কাপ কেক, মই ধুনীয়া বনাই কেক। অঁ সঁচাই খাবলৈ ৱেইট কৰি আছোঁ মই। আৰু এই খুৰীয়ে বাচন ধুই আছে। অঁ এই খাব ৰখি আছে। ক্ৰীম চৰি ক্ৰীম। দাদা আহিলা? চেণ্ডেল পিন্ধি আহিছা, কি ভাল লাগিছে। দিয়া বিলাহী চিঙা, আমি বিলাহী চিঙিব আহিছোঁ ইয়াতে। এই বিলাহীয়ে দেখা নাই এইফালে বুলি। অঁ পোক আছে। ৰান্ধনি আমাৰ বা পুৰা কাম কৰিছে দেই। দেৱিকা দেৰি হ'ল কিয়? কিমানকৈ দেৰি হ'ল? আৰু ৰিমি ক'ত? ইয়ে মাই গড, ইমান দূৰৰ পৰা ফ'কাছে কৰা নাই। হবে না আহি পালে। কি খবৰ বা? ইমান বস্তু লৈ আহিছে যে কি? আহিলা? ই মেইন আগবঢ়াই দিয়া, আগবঢ়া হা। এইফালে টেষ্ট কৰিয়ে আছে। মাংস মেইন, খানা মেইন। অ' চৰি বুট আনিলা? চানা বনাই মানুহ চাবা চবেই ৰেষ্ট লৈ আছে এতিয়া। ভাত খাইছে ছোৱালীবিলাক। খাইছা? ইমান দূৰৰ পৰা আহি ভাত খাব লগা হৈছে ন? অঁ মই আগতে খাই দিওঁ। হ'ব নেকি? কোন সৌৰভক? এয়া সৌৰভে গা ধোৱা নাই বোলে। অঁ কালি ৰাতিপুৱা গা ধুই পেলাই সেয়া কৰিলা, সেইকাৰণে আজি কি গা ধোৱা নাই? অঁ যোৱাকালি সেইটো কাৰণে আজি গা ধোৱা নাই। আৰু ইয়াৰ ৰাইজ সকলে ভাত খাইছে। আমি এতিয়া ফটো উঠিব আহিছোঁ আৰু ৰুণজুন বাই ভিডিঅ' কৰি আছে আমাক। আমি এইটো ভিডিঅ' বনাব লাগে। এতিয়া ইয়াতে ৰেষ্ট লৈ আছোঁ অকণমান, মানে মোৰ গাটো ইমান ভাল লগা নাছিলে, এতিয়া অকণমান ভাল লাগিছে। আৰু এইফালে চব আমাৰ কথা পাতি আছে চবেই। কেনেকুৱা লাগিছে আজি আমাৰ আহি ইয়াত? আমাৰ একচুৱেলি ভাল লাগে ন? এই তোমাৰ বাৰ্থডেতে লগ পোৱা ন? এই বাৰ্থডেত লগ পোৱা। এইফালে ধুনীয়া মানুহবিলাক। আমি সেইদিনাখন বিয়াত যাওঁতে ফটো উঠিছিলোঁ, ভৱেন দাই এতিয়া ফটো দি আছে। ইমান খুজিব লাগে ভৱেন দাৰ ফটো, বাপৰে ন ভৱেন দা? অঁ মই একচুৱেলি মই ফটো খোজা নাই, ৰিমিয়ে খুজিছে। এইটো শুই আছে, উঠাই নাই এতিয়ালৈকে। কি হ'ল সৌৰভ? অঁ সেই আজি সৌৰভ অহাৰ কাৰণে বেছি ভাল লাগিছিল। এইটো ছাৰপ্ৰাইজ। টিকনি মেইন মাথা বিষাইছে কিয়? অঁ বহুত হাঁহিছোঁ বাপৰে। এই ৰাতিপুৱাৰ পৰা আমি হাঁহিয়ে আছোঁ। আৰু তাতে কালি আৰু শিৱৰাত্ৰি গৈছে, তাতে চবে ভাবিছে আমি মানে ভাং চাং লাড়ু চাড়ু খাই পেলাই কি হ'ল?
তো আজি বহুত ভাল লাগিলে একদম আমি বহুত এনজয় কৰিলোঁ আৰু ইয়ালৈ আহিলে মানে আমাৰ পুৰা নিজৰ আমাৰ ভাল লাগিছে গম ন বহুত বেছি ভাল লাগিছে মানে আৰু মানে বহুত লগ পাই থাকোঁ একেলগে এনেকৈ ভাল লাগে আৰু মই দেখাইছোঁ বস্তু এই চৌৰভ কৈ আছে এতিয়া ইয়াত চৌৰভ চাওঁ ৰুণজুমাৰ কামাল ইয়াতে এটা মেকআপ চলি আছে বহুত মানে ইমান দূৰৰ পৰা আহিছে মানুহজন মেকআপ কৰিবৰ কাৰণে মই দেখাইছোঁ মেকআপ আৰ্টিষ্ট হৈছে ৰুণজুন কোচ তাই মেকআপ কৰি আছে তো মই ফাইনেল লুকটো আপোনালোকক দেখাই আছোঁ বহুত ধুনীয়াকৈ ইয়াত ধৰি মালি মেকআপ কৰিছোঁ অঁ ফিমেল আৰু মেল লুক যে সেইটো দেখাম আমি ইফালে আধা মানে চাব পাৰিব ৰ'ব মই দেখাইছোঁ ইয়াৰ মেকআপ আৰ্টিষ্ট ৰঞ্জুন কোচে মেকআপ কৰিছে সৌৰভজ্যোতি বৰা একচুৱেলি মই মানে কলাপ কৰিবলৈ আহিছোঁ কলাপ ফ্ৰিলেন্স মডেল এনে মানে ফাইনেল লুকটো হৈ গ'ল ৱাও এইফালে ফাইনেল লুকটো চাব পাৰে এইফালে মেকআপ আৰ্টিষ্ট ৰঞ্জন কোচ আৰু গুৱাহাটীৰ পৰা আহিছোঁ কলাপ শ্বুট কৰিবলৈ ৰঞ্জন বাৰ ওচৰত আৰু ধুনীয়াকৈ মোক মেকআপ কৰি দিছে এইপিনে মেকআপ আৰ্টিষ্ট আমাৰ অঞ্জুন কোচ মেকআপ কৰিছে চাইডত দেখিম ধৰিবা কৰিছে এটা মেল এটা ফিমেল ইফালে ফিমেল বোলে ইফালে মেল থেংক ইউ ছ' মাছ আৰু আজি আমাৰ ফটোগ্ৰাফী পাৰ্টনাৰ আছিলে ভৱেন মেধি মাম্পি সুব্ৰজিৎ কিন্তু ভাল লাগিছে গোটেইবিলাকৰ লগত কাম কৰি ফুড পাৰ্টনাৰ বাবা দা বাবা দা এয়া দাদা মাংস বনাই খুৱাইছে বহুত ভাল লাগিলে আজি ন অঁ সুদূৰ গুৱাহাটীৰ পৰা আহিছে ইমান দূৰ কলাপ শ্বুট কৰিবৰ বহুত প্ৰব্লেম হৈছে মানে গাড়ীত আহোঁতে একচুৱেলি মই নিজৰ গাড়ী লৈ আহোঁতো আজি অকণ মানে ট্ৰেভেলাৰত আহিলোতো অলপ দিগদাৰ হ'ল হয় সেইকাৰণে শুই মেকআপ কৰিছে ঠিক আছে হ'ব দিয়ক দেই হ'ব দিয়ক আমি এতিয়া সামৰিলোঁ আমি খানা চানা খালোঁ আৰু এতিয়া আমি যাবলৈ লৈছোঁ চব সাজু আমাৰ ইহঁত নাযায় চাগে সাজু আজি ভাল লাগিল বহুত ভাল লাগিল মই গুৱাহাটীৰ পৰা আহি পালোঁ সুদূৰ গুৱাহাটীৰ পৰা মেকআপ চেকআপ কৰিলে খানা খাবলৈ ভাল লাগিলে চিকেনটো বহুত বেছি ভাল লাগিলে থেংক ইউ আৰু আপোনালোকে গাইজ মোৰো এটা চেনেল আছে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ তো আজি ভিডিঅ'টো ইমানেই আছিল থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই